নমস্কাৰ। আমি বিকে হোটেলত পৰঠা এটা খাই যাওঁ বুলি সোমালোঁ। দুইজনী বিহপুৰীয়া বেংক SBI বেংকলৈ আহিছিলোঁ PG গোটৰ পইচা থ'বলৈ। দুইজনী মানে আমি সভাপতি ছেক্ৰেটেৰী, মোৰ ভাল বান্ধৱীও তাই নয়নমণি শইকীয়া। আমি দুইজনীয়ে পৰঠা ল'লোঁ। ইয়াত খাবলৈও ভাল লাগে, চাহ খাব বহুত ধুনীয়া দিয়ে, মানুহখিনিও ব্যৱহাৰ পাতিবোৰ ভাল, সেইটো কাৰণে আমি ইয়াতে সোমাওঁ। বহুত ভাল লাগে মানে ইয়াত খাই বৈ। এতিয়া আমি বহুত ভোকো লাগিলে আমাৰ আজি, সেইকাৰণে পৰঠা এটাকে খাওঁ বুলি ভাবিলোঁ। এতিয়া খাই বৈ আহি আছোঁ আমি এতিয়া দিকঙৰ ওপৰত, দিকং দলং। এতিয়া পানী শুকাই আছে, বাৰিষা দিনত একদম ওপৰৰ পৰা চাবলৈ একদম ভয় লগা। আজি অলপ বতৰটোও ঠাণ্ডা, পৰিৱেশটোও ধুনীয়া হৈ আছে। মই বোলো ভিডিঅ' এটাকে কৰি নিওঁ। তাই স্কুটিত মই পিছত বহি আহি আছোঁ, তাই স্কুটি চলাই আহি আছে। আৰু এটা আমাৰ আজি নতুন এটা দুইজনীয়ে বুলি ক'ব লাগিব অভিজ্ঞতা হৈছে। গোটত থাকি বহুত নতুন নতুন কথা শিকিবও পাৰিছোঁ, অকণমান ওলাই অহাও হয়। আগতেতো মানুহজনৰ লগতে ওলাই মেলি আহোঁ, তেওঁৱে চব কৰে। গোটৰ পাছবুক আপডেট কৰিবলৈ দিলেও তেওঁৱে কৰি নিয়ে। ময়ো দেখা নাছিলোঁ, তাইও দেখা নাছিলে বাৰু, সেইটো কাৰণেহে আপোনালোকৰ লগত হেৰি কৰোঁ। আমি হাঁহিছোঁ দুইজনীয়ে। আমি মানে নিজে মেচিনটোত যে আপডেট কৰে, সেইটোত পাছবুকটো সোমোৱাই দিবলৈ ক'লে, মানুহ এগৰাকী আছিলে ওচৰত, সোমোৱাই দিলোঁ। নিজে নিজে প্ৰিণ্ট হৈ ওলাই আহিছে। ভালো লাগিলে, নিজে কৰাটো নিচিনা ভাল লাগে নাই? আপোনালোকৰ হৈছে নাই বাৰু তেনেকুৱা? মোৰ লগত বহুত হৈছে এনেকুৱা নতুন নতুন অভিজ্ঞতা। মই ভিডিঅ' এইবাৰ নতুনকৈ দিছোঁ, বনাবও ভালকৈ নাজানো, তথাপিতো বনাইছোঁ আৰু চেষ্টা কৰিছোঁ। আপোনালোকেও সহায় কৰিব। আমাৰ গাঁৱৰ ৰাস্তাটো, এইটো গাঁৱলীয়া পৰিৱেশ আমাৰ ধুনীয়া ধুনীয়া, কিনাৰে কিনাৰে গছ ৰুই থৈছে, একা বেকা ৰাস্তা। আহি চাবচোন, অৰুণাচললৈ যোৱা নিচিনা অনুভৱ হ'ব। মোৰ ভাল লাগে মানে পৰিৱেশটো। কিনাৰে কিনাৰে একদম ধানৰ দিনত পূৰা সোণালী ধানে ভৰপূৰ হৈ থাকে, বহুত ধুনীয়া লাগে। কিনাৰে কিনাৰে আমলখি গছ বহুত আছে, কিন্তু কিনাৰে কিনাৰে ৰুই থোৱা আছে, বহুত ধুনীয়া। ইয়াৰ চাংঘৰো আছে, ভাল লাগে আমাৰ গাঁৱৰ ৰাস্তাটো। আহি চাব এপাক। আমলখি গছ আছে, বিভিন্ন গছ আছে, আমলখি গছ বেছি আছে, একদম তলতে লাগি থাকে, ছিঙি খাবও পাৰি।